অলিম্পিকৰ পৰা মেডেল লৈ অসমলৈ গৌৰৱ কঢ়িয়াই অনা লাভলীনা বৰগোহাঁইৰ নাম এতিয়া সমগ্ৰ দেশতে জনপ্ৰিয়। ছ'চিয়েল মিডিয়াত কিছুমানে চৰ্চা কৰে অসম জীয়ৰী লাভলীনা বৰগোহাঁই হেনো মেখেলা চাদৰ পিন্ধি বেয়া পায়। আচলতে সেইটো নহয়, লাভলীনা বৰগোহাঁইও মেখেলা চাদৰ পিন্ধে। হয়তো বিশেষ অসুবিধা হেতুকে লাভলীনা বৰগোহাঁই এতিয়া মেখেলা চাদৰ পিন্ধা নাই। আগতে বহুবাৰ মেখেলা চাদৰ পিন্ধিছে। এই ভিডিঅ'টোত আপুনি মই আগতে নেদেখা বহুকেইটা দৃশ্য আপোনালোকক দেখুৱাম। আশা কৰোঁ আপোনালোকে দৃশ্যকেইটি চাই ভিডিঅ'টোত লাইক, কমেণ্ট আৰু চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই তেনেহ'লে ছাবস্ক্ৰাইব কৰিব। আমি অসমীয়া ছোৱালী ভয় নকৰোঁ, আমি অসমীয়া ছোৱালী জাকতে জিলিকো, আমি অসমীয়া ছোৱালী ভয় নকৰোঁ, আমি অসমীয়া ছোৱালী জাকতে জিলিকো। তুলি ধর উড়ে উড়ে যাব খোঁজো বাঁধন চিঙিব নোৱাৰো সৰু সৰু দুখৰ বুজাব আজি বেয়া কালি হ'ব। এনেদৰে মাতৃভূমিত ভৰি দিয়েই লাভলীনা বৰগোহাঁইয়ে সুখৰ চকুলো টুকিলে। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকৰ ভাল লাগিল। ধন্যবাদ।